উপায় নাপালে কবিতা লিখে মানুহে, উপায় নাপালে। আচম্বিত যেতিয়া বিচূৰ্ণ হৈ উপৰি পৰে অন্তৰংগ প্ৰহৰ, একোটা ভয়াল ছাঁ হৈ বিশ্বস্ত লাইট পোষ্টবোৰে ফিচফিচাই হাঁহে। জোনাক ভাল পোৱা মানুহবোৰ সোনকালে সোমাই ঘৰত। পুৱাৰ দুবৰিৰ নিভাঁজ নিয়ৰ কণাক যেতিয়া তেজৰ টোপালে মলিয়ন কৰে, সোনকালে উঠা মানুহজাকে যেতিয়া শুবলৈ শিকে দেৰিলৈকে, উপায় নাপালে কবিতা লিখে মানুহে, উপায় নাপালে। কৃষ্ণ গহ্বৰ। প্ৰতিটো কৃষ্ণ গহ্বৰৰ বুকুত লুকাই থাকে প্ৰজ্বলিত প্ৰত্যুষৰ হিৰণময় প্ৰতিশ্ৰুতি। তুমি শিকোৱাৰ দৰেই কথাবোৰ যোগাত্মকভাৱে চিন্তা কৰোঁ আজিকালি। কি এক দানৱীয় হুতাশাত সিতৰাবোৰ গিলিছে চোৱা। কুঁৱাৰীৰ ফাকেদি পলাই যাব পৰা নাই অৱশিষ্ট পোহৰ কোনো। অৱশ্যে তুমি নিশ্চিন্ত থাকিব পাৰা, ধৈৰ্য নেহেৰুৱাও ইমান সোনকালে। কাৰণ আমি নিশ্চিতভাৱে জানো, এতিয়া আকাংক্ষিত লগ্নৰ বাবে অপেক্ষাৰত আকাশ। চৌদিশ মুখৰিত কৰি অচিৰেই উদযাপিত হ'ব আলোকিত সম্ভাৱনাৰ এক বিশাল উৎসৱ, আলোকিত সম্ভাৱনাৰ এক বিশাল উৎসৱ।